নমস্কাৰ, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বন্ধাকবি আৰু মাছৰ মাথাৰ এটি ধুনীয়া ৰেচিপি। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমে এখন কেৰাহী গৰম কৰি লৈছোঁ। তাৰ পাছত কেৰাহীখনত অলপমান মিঠাতেল দি লৈছোঁ। ইয়াৰ পাছত ইয়াত 5টামান শুকান জলকীয়া দি দিছোঁ। লগতে কেইটামান তেজপাত দি দিছোঁ। এতিয়া কেইটামান জিৰাও এড কৰিছোঁ। ইয়াৰ পাছত কাটি ৰখা দুটামান পিঁয়াজ দি দিছোঁ। গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া অলপ খুন্দি লোৱা আদা দি দিছোঁ। এতিয়া সৰু সৰুকৈ কাটি লোৱা দুটামান বিলাহী দি দিছোঁ। এতিয়া সোৱাদমতে নিমখ দিছোঁ। অলপ হালধি দিছোঁ। ইয়াৰ পাছত অলপ জিৰা গুড়ি আৰু অলপ জলকীয়া গুড়ি দিছোঁ। এতিয়া অলপ সোৱাদৰ বাবে চেনি দিছোঁ। এতিয়া আমি সৰু সৰুকৈ কাটি থোৱা 3টামান আলু দিছোঁ। অলপ ভজাৰ পাছত ঢাকি দিছোঁ। ঢাকনিখন খুলি অলপ লৰাই লৈছোঁ। এতিয়া আমি মিহি মিহিকৈ কাটি থোৱা এটা বন্ধাকবি দিছোঁ। গোটেইখিনি ভালদৰে এবাৰ লৰাই লৈছোঁ। এতিয়া আমি ফ্ৰাই কৰি থোৱা ৰৌ মাছৰ পিছা আৰু মাথাডোখৰ দি দিছোঁ। এতিয়া আমি আকৌ এবাৰ লৰাই দিছোঁ। পুনৰ এবাৰ ঢাকি ৰাখিছোঁ। অলপ পাছত ঢাকনিখন খুলি মাছৰ মাথাটো আৰু পিছাটো ভাঙি দিছোঁ। এতিয়া অলপ গৰম মছলা দি দিছোঁ। অলপ সিজাৰ পাছত এচামুচ ঘিউ দি দিছোঁ। অলপ পাছত কেইটামান ইলাচি খুন্দি দি দিছোঁ। অলপ সময়ৰ বাবে ঢাকি ৰাখিছোঁ। এয়া চাওক বন্ধাকবিখিনি ভালদৰে সিজি গৈছে। চাওকচোন কেনেকৈ কবিখিনিৰ পৰা পানী ওলাই আহিছে। এয়া আমাৰ আজিৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া দেখিছে আমাৰ দুপৰীয়াৰ সাজটো ৰেডি হৈ গ'ল। আপোনালোকেও বনাই খাই চাবচোন, নিশ্চয় ভাল পাব। আজিলৈ ইমানেই আছিল, ধন্যবাদ।